ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ ক্লাছ 4 ৰ বিগিনাৰ্ছ ইংলিছ পাঠ্যপুথিত থকা লেসন নম্বৰ 1 ও লুক এট দ্য মুন এই কবিতাটি আলোচনা কৰিম তোমালোকে মনোযোগেৰে শুনিবা ও লুক এট দ্য মুন ও লুক এট দ্য মুন she is shining up there O mother, she looks like a lamp in the air. Last week she was smaller and shaped like a bow, but now she's grown bigger and shaped like an O. Ako po O look at the moon. She is shining up there, oh mother, she looks like a lamp in the air. Last week she was smaller and shaped like a bow, but now she's grown bigger and shaped like an O. Kobitatu soa O look at the moon. Look at mane soa. The moon mane hol moon to junbai na junbai to loi soa. She is shining up there. There mane hol tat. Here mane hol ya. There mane hol tat. She is shining. She tai. Shining mane ujoli ase. No jano pohor bilai ase. Shine kuri ase no. উজলি আছে পোহৰ বিলাই আছে এটো she is shining up there তাই তাত তমনে আকাশত হৌ তাত হেতু কৈছে আৰু তাই তাত পোহৰ বিলাই আছে ও mother she looks ও মা she looks তাইক দেখা পোৱা গৈছে কেনেকুৱা দেখা পোৱা গৈছে বা কেনেকুৱা লাগিছে like a lamp in the air lamp মানে হল lamp আমি যে জ্বলাও না ল্যাম্প বুজি পাইছে না আমি যে কি করু লাইন না থাকিলে বা কারেন্ট না থাকিলে আমি আন্ধাৰত যে জ্বলান ল্যাম্পটো হেতু কথা কৈছে ল্যাম্প ইন দা এয়ার শূন্যতে এটা ল্যাম্প জ্বলি থকা নিচিনা লাগে লাস্ট উইক she was smaller লাস্ট উইক যোৱা সপ্তাহত she was smaller তাই সৰু আছিল and shaped like a bow আৰু এখন ধনুৰ নিচিনা দেখা গৈছিল bow মানে হল ধনু But now she's grown bigger. আৰু এতিয়া তাই ডাঙৰ হৈ আহি আছে and shaped like an O. আৰু এতিয়া কি তাক এটা ইংৰাজী বৰ্ণমালাৰ O আখৰটোৰ নিচিনা দেখা পোৱা গৈছে ইংৰাজী বৰ্ণমালাৰ কি O আখৰটোৰ নিচিনা তাৰ মানে আমাৰ জুন বাইটো তোমালোকে চাবাচোন পূৰ্ণিমা ৰাতি কি হয় একদম গোল হৈ যায় মানে ওটো নিচিনা ওটো গোল নহয় জানো নেকি ওটো গোল গতিকে ওটো নিচিনা গোল হৈ যায় আৰু লাহে লাহে পিছদিনাখনৰ পৰা আকৌ সৰু হ'বলৈ আৰম্ভ কৰে আকৌ এটা সময়ত কি হয় ধনুখনৰ নিচিনা হৈ যায় নেকি ধনুখনৰ নিচিনা নেকি প্লা হৈ যায় হেতু কাৰণে কৈছে বো যেতিয়া সি লাহে লাহে সৰু হৈ থাকে তেতিয়া হলে সি এখন ধেনু আকৃতি হয় আৰু এদিন কি হয় সি একেবাৰে নাইকিয়া হৈ যায় নহয় জানো কবিতাটো ইমানে আছিল যদি ভাল পাইছা লাইক কৰিবা কমেন্ট আৰু শেয়াৰ কৰিব নাপাহৰিবা আৰু চেনেলটো যদি প্ৰথম আহিছা তেতিয়ালে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা ধন্যবাদ